মানুহজনে কি যে কৰি আছে মোৰ দেৰি মোৰ হৈছে গাটো হ'ল তুমি অথমতে কি বনাই আছে ভোক লাগিছে নহয় গাহৰি মাংস বাঁহৰ গাজ দি কি কোৱা জলদি আহা কিমান টাইম লাগিব হৈ গ'ল ৰেডি জলদি আহা ওলাই আহিছো অ'কে আজি আমাৰ ভাত সাজত আছে খৰিচাত দিয়া গাহৰি মাংস বুলি ক'লে মই ৰণলৈও যাব পাৰোঁ এনেকুৱা ধৰণৰ মৰম চেনেহ আৰু এটা মোৰ সম্পৰ্ক আছে গাহৰি মাংসৰ লগত আৰু তাৰ কাৰণে লাগিব আমাক শুকান জলকীয়া দীঘল দীঘল ধুনীয়া ধুনীয়া অলপ গৰম পানীত উতলাই ৰাখিব সামগ্ৰী হিচাপে লাগিব আমাক পিঁয়াজ আদা নহৰু আলু যদি আপুনি আলু বনিব বিচাৰে আলু দি ল'ব নহ'লে নিদিলেও চলি যায় মেইন ইনগ্ৰিডিয়েণ্টছ খৰিচা এক বাতি লৈ ল'ব গাহৰি মাংসখিনি বইল হোৱাৰ পাছত আপুনি ধুনীয়াকৈ আকৌ এবাৰ ঠাণ্ডা পানীত ধুই ল'ব গৰমত উতালাব ঠাণ্ডা কৰি ল'ব কাৰণ গৰমত ঠাণ্ডা বি জৰুৰী হয় সেইখিনি কাম কৰাৰ পিছত ধুনীয়াকৈ কেৰাহীখনত দি পোকৰত জুই লগাই দিব আৰু এনেকুৱা গৰম কৰিব যেন টিকা ফাটি যোৱাকৈ জানে তাত নিমখখিনি দিয়াৰ লগে লগে চিধা ৰঙা হৈ যায় আৰু যেতিয়া নিমখখিনি গৰম হৈ যাব তাত আপুনি চৰ্বি পিচ দুটামান দি দিব বিকজ তেল বচাব লাগিব কাৰণ এইখন চৰকাৰে আমাৰ তেলৰ দাম এনেকুৱা কৰিছে তেল দি খাব নোৱাৰোঁ চ' সেইটো কাৰণে নিমখত দিয়া যি গাহৰি মাংস অলপ তেলটো ওলাব দিব ফ্ৰাই কৰিব নিমখত যেতিয়া কেৰাহীখন গৰম থাকিব লাহে লাহে তেলটো ওলাবলৈ ধৰিব ল' ফ্লেমত এই গাহৰি মাংসখিনি 5-6 মিনিটৰ কাৰণে ফ্ৰাই কৰিব ঢাকি দিলে বেছি ভাল হয় অলপ 5 মিনিটৰ পিছত চাব দেখিব যে অলপ ৰঙচুৱা টাইপত হ'লে আপুনি কাটি থোৱা সামগ্ৰীখিনি দিবলৈ আৰম্ভ কৰিব পাৰে আপকো আগাৰ বননা হে ভালু তো দি দিয়ক আপুনি আলু চ' যোনটো মোৰ পচন্দ নহয় যদি আপোনাৰো পচন্দ হয় নিদিলেও একো আপত্তি নাই বাট মিছেছে ভাল পায় দি দিলে আমি ৰঙা মৰম লগা জলকীয়াকেইটা পিচি পেলাই ধুনীয়াকৈ তাত মিলাই দিলোঁ আৰু এই যোনটো ৰেচিপি খৰিচাত দিয়া গাহৰি মাংস যোনটো বইল মাংস ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল মছলা ব্যৱহাৰ কৰা নাই আৰু হালধি আমি ইয়াত নিদিওঁ কাৰণ সেইখিনি বস্তু দিয়াৰ লগে লগে সোৱাদটো বেলেগ হৈ যায় চ' নিদিব ধুনীয়াকৈ মিশ্ৰণ কৰাৰ পাছত আপুনি উতলা গৰম পানী ওপৰৰ পৰা ঢালি দিয়ক চিন্তা নকৰিব খানা বঢ়িয়াই বনিব ল' ফ্লেমত চলি থাকিব আৰু সেই চলি থকা সময়তে আপুনি ধুনীয়াকৈ আমাৰ মেইন সামগ্ৰী আছিলে যোনটো খৰিচা ভলুকা বাঁহৰ খৰিচা ধুনীয়াকৈ এবাটিমান বিনা কঞ্জুচি কিয়ে হৈ দালি দিব একেবাৰে গাহৰি মাংস গ্ৰেভিটোৰ ওপৰত আদা নহৰুখিনি ধুনীয়াকৈ কি ইহঁতক ৰগৰি খচি সিহঁতৰ ৰস উলিয়াই দিব এটা জুচ উলিয়াই দিব টাক জুচ উলিয়াই দিয়ক পূৰা এনেকৈ আৰু গুড়া কৰি পেলাই ইহঁতক ওপৰ গ্ৰেভিতে ধুনীয়াকৈ দালি দিয়ক ওম স্বাহা বুলি কৈ পেলাই গাহৰি মাংসটো কিন্তু বহুত জেগাতে আছাম ট্ৰেক্টৰ বুলি কয় বহুতে জানে বা বহুতে নাজানে পিছৰ ভিডিঅ'ত বাৰু নিশ্চয় জনাম কিন্তু এতিয়া বৰ্তমান টাইমত আমি মাংসৰ ৰেচিপিত আমি কেঁচা পিঁয়াজখিনি দালি দিলোঁ আৰু গোটেইখিনি এবাৰ ভালকৈ লৰাইখিনি আমি ঢাকন এখন দি পেলাই 15 মিনিট সিজাম 15 মিনিটৰ পিছত যেতিয়া ল' ফ্লেমত সিজাই থাকিব তাৰপিছত দেখিব পাব যে এটা ধুনীয়া সুগন্ধ লগতে এটা ধুনীয়া ৰং উঠি আহিছে আৰু যিহেতু ইয়াত কোনো মা মছলা ইউজ কৰা নাই এক্সট্ৰা আৰ্টিফিচিয়েল চ' এটা টেষ্টে বেলেগ আহিব ধেমালি কৰি থাকোঁতে আমাক খুব কম সময়ৰ ভিতৰতে আৰু কম খৰচাতে খৰিচাত দিয়া গাহৰি মাংস এতিয়া বনাই ৰেডি হ'ল দেখিলোঁ চাগে ভালে লাগিছে লগতে আপোনাৰ মৰমৰ আছামিজ জিঅ'টক ফ'ল' কৰিবলৈ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব